দুলীয়াজানত অমানৱীয় আৰু এক নিকৃষ্ট কাণ্ড সংঘটিত হৈছে। হালোৱা গৰু কিনিবলৈ গৈ সংগঠনৰ ৰোষত পৰিল এজন ৬০ বছৰ উৰ্ধৰ বৃদ্ধ। গৰুৰ পঘাৰে মেৰিয়াই মেৰিয়াই খুটাত বান্ধি কৰা হ'ল এক অমানৱীয় অত্যাচাৰ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষী থানাত গোচৰ পঞ্জীয়ন কৰা হৈছে। কি হৈছিল প্ৰকৃততে ১৬ ফেব্ৰুৱাৰীত শুনক ভুক্তভোগীৰ মুখেৰে। মই যোৱা বৃহস্পতিবাৰ ১৬ তাৰিখ দিনৰ প্ৰায় ৯:৩০ মান বজাত দুলীয়াজানৰ কাষৰীয়া ঠাইত ৮ নম্বৰ লাইনত মধুবন বাগানৰ বিনোদ খাৰিয়া বুলি মানুহ এজন ঘৰলৈ যাওঁ দমৰা গৰু এটা কিনিবৰ বাবে। গৰুটো মই ঘৰৰ হালৰ বাবৰ কাৰণে ঘৰত এটা দমৰা থকাৰ বাবে হাল বাবৰ জোৰ লগাবৰ বাবে গৈছিলোঁ। এনেতে তেওঁ মোক পথাৰলৈ মাতি দিয়ে, গৰুটো এৰাল দিয়া আছিলে, তাত দেখায় আৰু মোৰ পচন্দ হয়, দাম দৰ হয়। দাম দৰ কৰি তেওঁ ঘৰলৈ গৰুটো লৈ আহে। লৈ অহাত তেওঁক পইচা পাতি দি আৰু মই কওঁ যে এনেই দিব নোৱাৰোঁ, আজিকালি দিনকাল বেয়া, গতিকে গাঁওবুঢ়াৰ পৰা নহ'লে ৱাৰ্ড মেম্বাৰৰ পৰা মোক লিখাই দিলেহে মই গৰুটো ল'ম। এইবোৰ কথা বতৰা চলি থকা অৱস্থাতে হঠাতে 10জনীয়া দল এটা আহি দুৰ্বৃত্তীয় দল এটা আহি তেওঁবিলাকে অবাইচ মাত মাতি জাতত ধৰি গৰীয়া পোৱালি গৰু কাটিবলৈ আহিছোঁ, গৰু বেপাৰ কৰিবলৈ আহিছোঁ এই বুলি দাবী ধমকি দিয়ে, মূৰত 2 ঘোচা দিয়ে আৰু পেলাই দিয়ে। তাৰ পৰা আকৌ তাতে ক্ষান্ত নাথাকি এই মোক ৰছী দি ওচৰত থকা বল খেলৰ ফিল্ড এখনত গ'লপষ্ট এটাত বেৰিয়াই বেৰিয়াই বান্ধে আৰু শাস্তি দিবলৈ আৰম্ভ কৰে। আৰু 2 এটাই তেনেকৈ কোৰ এখন লৈ ওচৰতে গাঁত খানে, ইয়াতে কাটিম ইয়াতে পুতিম বুলি কয় আৰু এইবোৰ মূৰত বুকুত গোৰ মাৰিবলৈ আৰম্ভ কৰে। গৰু ব্যৱসায়ৰ লগত মই জড়িত নহওঁ, মই ঘৰৰ হাল বাবৰ কাৰণে, ঘৰত এটা একে সমান গৰু থকাৰ কাৰণে তাৰ জোৰ লগাবৰ বাবে। মই 2 এটা তাৰে চিনি পাওঁ আৰু তেওঁবিলাকক এনেই নাম সৈতে গম পালোঁ যে আমুক আমুক আছিলে বুলি, বজৰং দলৰ বুলি কয় আৰু RSSৰ পাৰ্টি বুলি কয়, এই বুলি কৈ ধমকি দিয়ে। আমাক চিনি নাপাওঁ, বজৰং দলক চিনি নাপাওঁ, সৰ্বভাৰতীয় দল আমি, যাতকৈ মাৰিয়ে পেলাম, এই কোৰ দেখিছোঁ ইয়াতে ইয়াতে কাটি পুতি দিম এই বুলি কৈ দাবী ধমকি দিয়ে। এনেতে আমাৰ কিছুমান অল ইণ্ডিয়া ওচৰতে চিভিল ডিপাৰ্টমেণ্টৰ অফিচ আছে, তাৰ পৰা কিছুমান মোৰ বন্ধু আহি দেখে আৰু থানাত খবৰ দিয়ে আৰু থানাৰ পৰা পুলিচ আহি মোক প্ৰশাসনে থানালৈ লৈ যায়। মাৰপিট কৰাৰ উপৰিও মোক মোবাইল বিচাৰে, মোৰতো মোবাইল নাই, তথাপিতো পইচা পকেটত 17,000 টকা আছিলে, সেইখিনিও তেওঁবিলাকে লুট কৰি ৰেষ্ট কৰ ফূৰ্তি কৰ বুলি লগ সমনীয়াক বিলাই দিয়ে। এতিয়া প্ৰশাসনৰ পৰা মই কিয় ইমান অপমানিত হ'লোঁ আৰু ইয়াৰ এটা ন্যায়িক বিচাৰ লাগে বুলি কেনে প্ৰশাসনৰ ওচৰত মই ইয়াৰ দ্বাৰা এজাহাৰ এখন দিয়া হৈছে। ঘটনা সময়ত দিলে প্ৰায় 11 মান বজাত থানাত যেতিয়া মোক লৈ যায় তাত তেতিয়া লিখিতভাৱে এজাহাৰ এখন দাখিল কৰোঁ। দুখীয়া উচিত শাস্তি পাব লাগে আৰু তেওঁবিলাকে কিয় সৰ্বদলীয় দল হিচাপে মোক 10জনে আহি লঠিয়াই গুৰিয়াই সমান কৰি পইচা কাঢ়ি কিয় দিব, সেইটো কাৰণে মই প্ৰশাসনৰ ওচৰত কাতৰ অনুৰোধ কৰোঁ। গতিকে মোক এটা ন্যায়িক বিচাৰ লাগে। এয়া আছিল ভুক্তভোগীৰ মন্তব্য। এয়া আচলতে হৈছে কি, খেতি কৰিবৰ বাবে এটা গৰু কিনিবলৈ যোৱাটোৱেই অপৰাধ হ'ল নেকি বৃদ্ধজনৰ? কি কয় দুলীয়াজান মধুবন চাহ বাগিচাৰ 8 নং লাইনৰ বাসিন্দাৰ পুৰুষ আৰু মহিলাসকলে? মই বিশেষ নাজানো, কিন্তু পিছত গম পাইছোঁ যে আমাৰ ইয়াতে থকা 8 নম্বৰ লাইনৰ ডম্বৰ কি নাম আছিলে, বিনোদ খাৰিয়া, তেওঁৰ গৰু এটা আছিলে ঘৰত, কোনোবা এজন ব্যক্তিয়ে কিনিবলৈ আহিছিলে। তেওঁৰ হয়তো দৰকাৰ আছিলে কিবা হালৰ কাৰণে বা কি কাৰণত দৰকাৰ হৈছে, তেওঁ কিনিছে, এওঁ বিকিছে। তাৰপাছত বিক্ৰী কৰাৰ মাজত পইচা লেনদেন হৈছিলে, কাগজ পত্ৰ বনোৱা সময়ত ক'ৰ ল'ৰা কি কথা নাজানো আহি কেনে মানুহজনক চুৰ কৰি গৰু নিচা বুলি মাৰপিট কৰিছে, বান্ধি থৈছিলে বুলি মই জানো, শুনিছোঁ মানে মানুহৰ মুখত। পিছত তাৰপিছত এতিয়া থানা পুলিচ হ'ল, মানুহজনেও আজি তেওঁ কৈছে, তেওঁ থানালৈ বাৰ বাৰ দৌৰিবলগীয়া হৈছে, তেওঁ সেইবিলাকৰ বিষয়ে নাজানে, এই থানাত যাবলগীয়া হৈছে বাৰ বাৰ। আৰু এতিয়া কি হৈছে কথাটো, সেইটো কিন্তু চুৰ গৰু নহয়, ময়ো জানো, ভালকৈ চিনি পাওঁ, তেওঁৰ ঘৰৰ পৰা তেওঁ কিনিবলৈ আহিছিলে। বিশেষ তাৰ আগততো মই নাজানো, কিন্তু চুৰি গৰু নহয়। আৰু যিকেইজন ল'ৰাই মাৰপিট কৰিছে তেওঁলোকে ইয়াৰ স্থানীয় বাসিন্দা নহয়, ক'ৰ ল'ৰা কি কথা নাজানো। ওটাই তো আমরা নাই জানিলা ন, কি খাতির ঝগড়া হলে, কি খাতির কি হলে, হ্যাঁ আর বলে নাই পারিলা, আর মোরে দুরা ঠিনটা গরুটা বাঁধলা है ঠিনটা আদমি রে, হ্যাঁ আমরা তো ঝগড়া ঝাঁটি করে তো নাই দিলি। একটা উকে লেই গেলেন বাড়ি হানকে ফিলে রাখলেন, হিয়া নাই মারে, হিয়া এক কথা করে
আমরা বললি তোকে ঝ্যাং ঝগড়া করে কাহে তো তোরা ফিল্ম করবা হ্যাঁ কোনো খারাপ বললি তর্কে গরু নাই মোরে দে ঠিয়া এক গাদা বাঁধল ওই যে রসি দে মোর ঘরে কেতনা টা আমরা নাই বেচিলানো তু সব বললেন কেনে লাগবি কেনে বেচবি तब की बात खातिर उतना तो झेंग कर लेन उठा तो हमरा नहीं जानिला हैं माने हिया के लागेन न नहीं लागेन उठा तो नहीं जानिला बाबू 8 नंबर के बेटा छुआ एकटाও नहीं रे सब काम चल जाए ना न हां बाहर के छोकरा अब कहां के छोकरा गिला लगे ना कि जना है बोगा साथे एरकम तीन के आइ रहे एक जन एकदम कुला और एकटा हले बाइक के रिहा नहीं लागे ना ओगला हेलमेट हां लेके आइ रहे देखली चोर के गरु नहीं लागे रे बाबू घर सामने सामने आई चोर के गरु हमरा बिक्री करके कोनो मिली हमरा के हैं আমার কাকাকের গরু রহে বিক্রি করে খুঁজতে ঘরে একটা বেমারি রহে বেমারি খাতে গরুটা বিক্রি করলে কোড়া পিছে আরো এক কে আলেন গরু চোর বলকে ওকে হাত ফুট চাপা করলে চোর গরু নাই লাগে কাকাকের গরু লাগে নিজের ঘরকে তো উসবে নাই কে ওকে মানে হাত চাপাই করে দিল এই হালর কানে লির জানিব পৰা মতে টেঙাখাট নিবাসী সাজাৰ খান নামৰ লোকজন দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডৰ চিভিল বিভাগৰ ঠিকাদাৰ এই লোকজনে ঘৰৰ খেতি পথাৰত হাল বাবৰ বাবে গৰুটো চাহ বাগিচাখনৰ 8 নং লাইনৰ দম্বৰু খাৰিয়াৰ পৰা ক্ৰয় কৰিছিল 5000 টকাত গৰু কিনা বেচা কাগজ বনোৱাৰ সময়তেই প্ৰায় 10-12 জনীয়া এটা যুৱকৰ দল উক্ত স্থানত উপস্থিত হয় আৰু তৎক্ষণাত লোকজনক মাৰপিট কৰি বান্ধি থয় ঘটনাৰ খবৰ দুলিয়াজান আৰক্ষীয়ে লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধ লোকজনক উদ্ধাৰ কৰি এক নিশ্চিত বিপদৰ পৰা মুক্ত কৰে বিনোদ খাড়িয়া মধুবন 8 নম্বৰ লাইন মোৰ পইচাৰ দৰকাৰ আছিল হ্যাঁ মোৰ ঘৰৰ মোৰ ছোৱালীজনী বেমাৰ আছে মেডিকেল মানে দেখাবৰ কাৰণে টকা নাই সেইকাৰণে মানে সি আহিলে যে গৰু বিক্ৰী আছে নাই বুলি ক'লে বুলি আছে মোৰ এটা আছে মই বিক্ৰী কৰিম মোৰ পইচাৰ দৰকাৰ আছে মোৰ ছোৱালীজনী বেমাৰ আছে মেডিকেল চাৰ্জ কৰিব লাগে সেইকাৰণে মই বিক্ৰী কৰিলোঁ তাৰপিছত কাগজ পত্ৰ বনাওঁতে मैं घर सोमालूँ कलम বিচাৰিবলৈ कलम বিচাৰোঁতে কলমটো পালোঁ ওলাই পিনি দেখোঁতে সিহঁতে কোন ল'ৰা হৈ তো চুৰি নেপাওঁ যোনে মানে গৰুটো কিনিছিলে ইয়াকে ধামাধুম তাক মানে মাৰপিট কৰি দিলে তাক ক'লোঁ যে কেলৈ মাৰপিট কৰিছে বোলে তই কেলৈ ইয়াত গৰুটো বিক্ৰী কৰিছে বোলে মোৰ পইচাৰ দৰকাৰ আছে সেইকাৰণে মই বিক্ৰী কৰিছোঁ জানো আগত কি আছে কি নাই এইটোতো মই একো নাজানো মই বুলি যে এই গৰু কিনিবলৈ আহিছিলে যে মই ক'লোঁ যে কি কৰিবি সি ক'লে যে নাই মোৰ এটা আছে জৰি কৰিম আৰু খেতি কৰিম বুলি ক'লে মই ক'লোঁ ঠিক আছে লৈ যা যে মোৰ পইচাৰ দৰকাৰ আছে যে জৰি কৰিম আৰু খেতি কৰিম মোলকে দিলে অন্যহাতেদি ভুক্তভোগী লোকজনে যুৱককেইজনৰ নাম ঠিকনাসহ দুলিয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত দুলিয়াজান আৰক্ষীয়ে দুলিয়াজান BJN PS কেছ নম্বৰ 44/2023 ভাৰতীয় দণ্ডবিধি আইনৰ 120B/448/323/342/382 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে নিউজ 6 ৰিপৰ্ট PND অসম